আজি বনাইছোঁ সয়াবিন আলু মটৰ চব্জি। এয়া বহুত দিন খোৱা নাই, বোলো বনাওঁ তাকে। টিফিন ৰেডি। এওঁ ওলালে অফিচলৈ যাবলৈ। এতিয়া এটা ফেচ পেক বনাম আৰু ফেচ পেকটো একদম আমাৰ ঘৰুৱা যিবোৰ সামগ্ৰী সেই সামগ্ৰীয়ে বনাম আৰু খুব ভাল ফেচ পেক হয়। বাহিৰৰ পৰা কিনি অনাতকৈ মানে এই ফেচ পেকটো আপোনালোকে লগাই চাব, বহুত ভাল ৰিজাল্ট পাব। যেনেকৈ এইটো চাউল লৈ লৈছোঁ, যিকোনো খোৱা চাউল লৈ ল'লে হয়। আৰু এয়া অ'টছ হয়। অ'টছ আজিকালি সকলোৱে খায়ে, ঘৰত থাকে অ'টছ। আৰু এয়া মচুৰ দাল মানে আমাৰ দাগ চাগবোৰৰ কাৰণে বহুত ভাল হয়, দাগবোৰ আঁতৰাই দিয়ে। পিগমেণ্টেশ্যনৰ কাৰণে আজিকালি পিগমেণ্টেশ্যনৰ প্ৰব্লেম বহুত মানুহৰ। তো আৰু এই চাউলৰ আজিকালিতো এইটো কি কয় কোৰিয়ান ফেচ পেক এনেকুৱা সেইবোৰত চাউল ব্যৱহাৰ কৰে। তো এই চাউল দিম, তাত গ্ল' আহে, ভাল ৰিজাল্ট পায়। তো এইকেইটা আমি পিচি ল'ম, পিচাৰ পিছত পাউডাৰ কৰি ল'ম। পাউডাৰ কৰাৰ পিছত আমি কেনেদৰে বনাম দেখুৱাই আছোঁ। ফেচ পেক মানে যিখিনি আমি পাউডাৰ বনালোঁ এইখিনি এটা ভাল কণ্টেইনাৰত এনেধৰণে ঢাকন মাৰি ৰাখি থৈ দিব, বেয়া নহয়। আৰু এতিয়া ইয়াৰ আমি 1-2 চামুচ লৈ ল'ম। অকণমান দিম গাখীৰ অকণমান দি দিম ইয়াতে, ধুনীয়াকৈ মানে এটা ধুনীয়া যাতে পেষ্ট হৈ যায়। আজি মানে চুলি কালাৰো কৰিছোঁ, লগতে এটা ফেচ পেকো ঘঁহিব টাইমটো থাকোঁতে। আৰু মুখখন ধুনীয়াকৈ চাফা কৰি ল'ব এখন নেপকিন দি বা ক্লিনজাৰ দি। আজি চুলিত কালাৰো কৰিছোঁ, লগতে মানে বোলো ফেচ পেকটো লগাই লওঁ। আৰু এইফালে মুখখন ধুনীয়াকৈ চাফা কৰি ল'ব, যিকোনো ৱাইপছ দি বা ক্লিনজাৰ দি। তাৰপিছত ফেচ পেকটো আপোনালোকে এপ্লাই কৰিব পাৰে। আৰু মই মানে ব্ৰাছ দি লগোৱা নাই, হাতেই লগাম। হাতেৰে মই বেছি সুবিধা পাওঁ। এনেকৈ লগাই ল'ব পেকটো। এতিয়া ধুনীয়াকৈ এপ্লাই কৰি ল'লোঁ। বাছ এই অংশটো নলগাব, চেঞ্চিটিভ হয় বেছি। আৰু এতিয়া শুকাবলৈ দিম 10-15 মিনিট, তাৰপিছত ধুই দিম। পিগমেণ্টেশ্যনৰ কাৰণে বহুত ভাল হয় এইটো ফেচ পেক। আপুনি সপ্তাহত এবাৰ কৰিব, মানে বহুতখিনি ৰিমুভ হ'ব। আৰু ৰ'দত ওলাব নালাগে, ৰ'দত ওলালে বেছি হয় পিগমেণ্টেশ্যন। সদায় মোৰো আছে, তো মই এইটো এপ্লাই কৰোঁ মাজে মাজে। তো বহুত বেছি ডাঠ হৈ যোৱা নাই, বস্তুটো অকণমান আছে। আম এসোপা লৈ আহিছোঁ, আৰু এতিয়া বতৰৰ বস্তু হয়, বতৰৰ সময়ত খোৱাটো বেছিয়ে ভাল। সেইকাৰণে আৰু পিছত নেপায়ো, 2 দিনমানৰ পিছত আমো মানে শেষ হৈ যাব। আৰু এইফালে আচাৰ বনাই থৈছোঁ, আমৰ আচাৰ আছে, কঁঠালৰ আচাৰ। যদি ৰেচিপি লাগে আপোনালোকে ক'ব। আমাৰ এইফালে আইচক্ৰীমৰ কাৰণে অপেক্ষা কৰি আছে, চব ৰেডি হৈ আছে। এতিয়া আইচক্ৰীম খাব। কালিয়ে বনোৱা, কেতিয়া খাম মুঠতে শান্তি নাই। আইচক্ৰীম খাবলৈ তত নাই, ভিডিঅ' এটা কৰিবলৈ হেৰি পোৱা নাই। ল যাওঁ খা লো। কেনেকুৱা হৈছে খাবলৈ? খাবলৈ কেনেকুৱা? টেষ্টি? চামুচ দিব নাই?